বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিতুপন ভিডিঅ' অফিচিয়েললৈ। মই মানে আজি বেলেগকৈ ভিডিঅ' এটা বনাম, কোনো আৰ্টিষ্ট নাই, কোনো ইউটিউবাৰ নাই। আজি বনাম মানে কি, আমাৰ ঘৰত নতুনকৈ এখন এল্টো গাড়ী আপডেট হৈছে, সেইখন গাড়ীৰ ওপৰত ভিডিঅ' বনাম। কি কোনখন গাড়ী ল'লে বেছি ভাল হয়, কোনখন গাড়ী ল'লে বেছি মানে ভালে গাড়ীকেইখন, কোনখন গাড়ী ল'লে মানে কি আপোনালোক কম পইচাতে মানে কি ভাল গাড়ী এখন পায়। এল্টো কমে দাম, কিন্তু মানে তিনিটা মডেলত আছে, মানে এটা ষ্টেণ্ডাৰ্ড মডেল, এটা আছে LXi, এটা আছে VXi প্লাছ। এতিয়া মই কোনটো মডেল ল'লোঁ, মই কোনটো মডেল ল'লোঁ আপোনালোকক মই সম্পূৰ্ণ ডিটেইলছত বুজাম। গাড়ীখন কেনেকুৱা হয়, কি নতুন আপডেট হৈছে BS6ৰ গাড়ীখনত। আৰু মই এতিয়া আছোঁ আমাৰ ওচৰতে শিৱ মন্দিৰটো আপোনালোকক অলপ দেখুৱাই লওঁ। এইটো আমাৰ হ'ল শিৱ মন্দিৰ, আমাৰ গাঁৱৰ শিৱ মন্দিৰ। এইটো হ'ল আমাৰ শিৱ মন্দিৰটো কাম চলি আছে, মানে কি এইটো এনে মানে কি নতুনকৈ বনাইছে এইটো ঘৰ। তাৰে পিছত সেইটো আগৰ পিনে মন্দিৰ, মই এতিয়া নাযাওঁ বাৰু। আৰু আমাৰ চৰকাৰৰ পৰা যিহেতু পইচা দিছে, এইখন বেনাৰ লগাই দিছে। তাৰে পিছত চৰকাৰৰ পৰা আৰু এটা বস্তু দিছে, সেই বস্তুটো মই যদিও দেখুৱাব উচিত নহয়, মই দেখুৱাই দিলোঁ। এইটো এটা দিছে, এইটো এটা ইমান এটা প্ৰয়োজন নাই বুলি ভাবোঁ, কাৰণ কিয় আমাৰ ইয়াত পানীৰ ইমান অভাৱ নাই, মানে পানী এভেইলেবল পানী। কিন্তু য'ত পানী নাই তাতে যদি অসম চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিলে বেছি মই ভাল পালোঁ হয়। মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকৰ পৰা যদি ঠিকে আছে কোনো ক'ব লগা নাই, যদি ঠিকে আছে কমেণ্ট এটা কৰি জনাবচোন। আৰু মানে কি 2 দিন হোৱাই নাই বনাই থৈ যোৱাৰ পিছত, তাৰপিছত এই অৱস্থা চাওক, আপোনালোকে 2 দিন হোৱাই নাই বনাই থৈ যাবৰ কাৰণে চিনটেক্সটো ফাটি গৈছে। আৰু এইখন চলাৰত চলাই, এইখন চলাৰ পৰা হৈছে, বেছি ইউজ নহয় আমাৰ ইয়াত। কাৰণ কিয় আপোনালোকে জানে, আমাৰ চাংচাৰিত মানে কি পানীৰ ইমান এটা অভাৱ নাই, যিহেতু এইটো নিদিলেও হয় বুলি মই ভাবোঁ। তাৰপিছত এই চাইডে এটা মানে কি মন্দিৰৰ সামগ্ৰী থ'বৰ কাৰণে বস্তু ঘৰ এটা বনাইছে। আৰু তেনেহ'লে আহক, তেনেহ'লে মই গাড়ীখনৰ ওপৰত ভিডিঅ'টো একবাৰ আপোনালোকক দেখুৱাওঁ। গাড়ীখন কেনেকুৱা লাগে, কি কালাৰ, আপোনালোকে চাওক। আৰু যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু এইখনে সেইখন যোনখন মই গাড়ীৰ কথা কৈছোঁ, সেইখন এল্টো গাড়ী। এইখন এল্টো হ'ল LXi। এইখনত কি আছে আপোনালোকে প্ৰথমতে গোটেই ৰাউণ্ডটো চাই লওক গাড়ীখনৰ। এইখনে আমাৰ LXi এল্টো, এখন নতুন গাড়ী আমাৰ ফেমিলিত। মোৰখনটো লৈছোঁ, মোৰখন বাৰু ছেকেণ্ড লৈছিলোঁ, সেইখন মোৰ নিজৰ পইচা দি লৈছিলোঁ। সেইখন LXi এল্টো। এইখনত মানে কি আছে আৰু কি নাই আপোনালোকক মই দেখুৱাই আছোঁ। আহক, LXi ল'লে কি লাভ হয় আৰু VXi ল'লে কি লাভ হয়। সকল আমাৰ গোটাই গাড়ীখনে খুলি লৈছোঁ, কাৰণ কি মই আপোনালোকক ডিটেইলছত বুজাম। LXiখনত কি হয়, VXiখনত কি হয়। কাৰণ কি দুৰ্গা পূজাত আপোনালোকৰ হেঁপাহৰ গাড়ীখনটো চবেই ল'ব বিচাৰিবই, 4 চকা বাহন এখন, কাৰনো ল'ব মন নাযায়। মোৰো মন যায়, এতিয়া 2খন হৈছে, আৰু এখন ল'ব মন যায়। মানে কি গোটাইকেইটাৰ কাৰণে এখন হ'লে বেছি ভাল হৈ যায়। আহক তেনেহ'লে কি আছে কি নাই আপোনালোকক দেখুৱাই আছোঁ। চাওক, প্ৰথমতে LXi এখনত আহিব প্লাছ 2টা ইয়াৰ বেগ আহিব। ইয়াত এটা থাকে আৰু সেইপিনি এটা থাকে, 2টা ইয়াৰ বেগ হৈ গ'ল। তাৰে পিছত ইয়াত আহিব মিউজিক চিষ্টেমটো, মানে কি লাগি নাহে, মানে কি টাচ স্ক্ৰীণখন লগোৱাৰ কাৰণে মানে কি চিষ্টেমটো হৈ আহে, কিন্তু মিউজিক চিষ্টেমটো নাহে। LXiখনৰ কথা কৈছোঁ। VXiখনত ইয়াত টাচ স্ক্ৰীণ লাগি আহে। তাৰে পিছত আহি যাব 2টা পাৱাৰ উইণ্ডো আহি যাব, 2খন আগফালে 2টা পাৱাৰ উইণ্ডো আহি যাব। তাৰে পিছত স্পীকাৰৰ পইণ্ট থাকে, স্পীকাৰ নাহে, এই 2টা পইণ্ট আছে। আৰু প্লাছ পিছফালে আমাৰ এই পিছফালে এইখন বৰ্ডখন নাহে দেই, এই বৰ্ডখন মই লগাই লৈছোঁ স্পীকাৰৰ কাৰণে, স্পীকাৰটো মই লগাই লৈছোঁ, এই বৰ্ডখন নাহে। তাৰে পিছত এইডাল নাহে, এইকেইডালটো মই লগাই লৈছোঁ, এইকেইডাল নাহে। তাৰে পিছত LXiখনত এই 2খন লুকিং গ্লাছ আহে, সেই VXiখনত অলপ ডাঙৰ চাইজৰ আহে, এইখনৰ সৰু মানে। তাৰে পিছত 2টা পাৱাৰ উইণ্ডো হৈ গ'ল। তাৰে পিছত মাইলেজৰ কথা ক'ব গ'লে, এতিয়া মই মাইলেজ মানে কি ভালকৈ জুখিব পৰা নাই, মিনিমাম 15 মান পাই আছোঁ। এল্টো মই শুনিছোঁ এল্টো মানে 20 মান দিয়ে, কিছুমান আকৌ 22ও দিয়ে। তাৰপিছত সেইটো মই ঠিক গম পোৱা নাই। আৰু কভাৰ লাগি আহে দেই, হুইল কভাৰ কেপকেইখন লাগি আহে। তাৰপিছত বাকী একো মানে কি লাগি অহা নাই। তাৰে পিছত মই ডিলাৰৰ পৰা কি লগালোঁ, মই ডিলাৰৰ পৰা লগালোঁ ৰেইন গাৰ্ড লগালোঁ 1 নম্বৰ, 2 নম্বৰ এইটো ছেফটি লগালোঁ। এইটো ভাল বস্তু, মানে কাষেদি গ'লে মানে কি ইয়াত টাচ হয়, এই বডিত টাচ নহয়, এইটো লগাব আপোনালোক, বেছি দামো নহয়। তাৰপিছত বিট গিটাৰ লগালোঁ,
তাৰে পিছত লগালোঁ এইকেইডাল লগালোঁ, এইটো মানে কি অলপ দেখাত ভাল লাগে কাৰণে লগালোঁ আৰু। তাৰে পিছত মই মিউজিক চিষ্টেমটো মানে কি আগৰ যোনখন গাড়ী আছিল মোৰ জেন, সেইখন গাড়ী মিউজিক চিষ্টেমটো লগাই ল'লোঁ। এইটো বহুত ভাল কোৱালিটি ছ'নীৰ হয়, বহুত চাউণ্ড আছে। তাৰে পিছত ষ্টাৰিং কভাৰডাল লগালোঁ। তাৰে পিছত এই গণেশৰ মূৰ্তি এটা লগালোঁ, তাৰপিছত পাৰ্ফিং এটা লগালোঁ। তাৰে পিছত লগালোঁ এই ব'ৰ্ডখন লগালোঁ, এই ব'ৰ্ডখন তাৰপিছত স্পীকাৰকেইটাত লগালোঁ। তাৰে পিছত ডিলাৰৰ পৰাই মোক কি দিলে, যেতিয়া মই গাড়ীখন ল'ব গ'লোঁ আজি 1 মাহ আগত, গাড়ীৰ পৰা ডিলাৰৰ পৰা কি দিলে জানেনে আপোনালোকে? মোৰ তাত 8,000 টকা কিবা অফাৰ আহা বুলি ক'লে। মই বোলো 8,000 টকাটো মানে কি বস্তু মই নলগাওঁ, ডিলাৰত অলপ দাম বেছি হয়, আপোনালোকে চবেই জানে ডিলাৰত দাম বেছি হয়। মই কৈছোঁ 8,000 টকাটো নলওঁ, মই যিটো ডাউন পে'মেণ্টটো দিছোঁ তাৰ পৰা মাইনাছ কৰি দিলে হ'ল। তে ডিলাৰৰ পৰাই মোৰ সিহঁতে ক'লে যে ডিলাৰতে আমাৰ বস্তুখিনি লগাই ল'ব লাগিব, নামানিলে। তাৰপিছত মই লগাই ল'লোঁ, বিটডাল লগাই লৈছোঁ, তাৰপিছত এইটো লগাই লৈছোঁ। তাৰে পিছত ষ্টাৰিং কভাৰডাল লগাই ল'লোঁ। তাৰে পিছত পাৰ্ফিংটো লগাই ল'লোঁ, গণেশৰ মূৰ্তিটো লগালোঁ। এইখিনিতে মোটামুটি 8,000 টকা বিল বনাই ল'লে। কিন্তু মানে কি এইখিনি 8,000 টকাতো বহুতখিনি বস্তু লগাই ল'ব গ'ল। এইডাল বাৰু অনলাইন কৰি অনা হৈছে, এইডাল অনলাইন কৰি অনা হৈছে। তাৰে পিছত মই বাহিৰত লগালোঁ, ইয়াত এখন লেমুলেশ্যন বুলি কয় বোলে সিহঁতে, যে এইখন আকৌ ডিলাৰৰ পৰাই দিছে দেই, এইখন ডিলাৰৰ পৰা দিছে। এই তলৰ মালখন মানে এইখন মেটখন তলৰ লেমুলেশ্যন মই গুৱাহাটী 82 কৰাইছোঁ। এইখন লগাই ল'ব কাৰণ নতুন গাড়ীখন ভিতৰত যিহেতু তোলা থাকে, তোলা থাকিলে মানে কি সেই বস্তুটো ভেকুৱামেদি উঠোৱাত প্ৰব্লেম হৈ যায়, বহুত লেতেৰা হৈ যায়। সেইখন লগাই ল'লোঁ, সেইখনৰ দাম বেছি নহয় 1,500 টকা, কিন্তু ডিলাৰত মোটামুটি 4,000-5,000 টকা। চিট কভাৰ লগোৱা হোৱাই নাই, মই লগাই ল'ম। চিট কভাৰ মানে কি ডিলাৰত কৈছে 8,000 টকা, বাহিৰত চেম চিট কভাৰ সেইটো কৈছে 2,500 টকা। চ' মই সেইটো আপোনালোকে জানিব, আৰু হয়তো কিছুমানে ডিলাৰৰ কোম্পানী ফিটেড বিচাৰে, সেইকাৰণে লগাই লয়। আৰু নাম্বাৰ প্লেটখনৰ কভাৰটো লগাই দিছে। তাৰপিছত ডিলাৰৰ পৰা আৰু এটা বস্তু দিছে, বস্তুটো দেখুৱাই আছোঁ আপোনালোকক। ডিলাৰৰ পৰা আৰু এটা বস্তু দিছে ফাষ্ট ট্ৰেক, এই ফাষ্ট ট্ৰেকখন দিছে ডিলাৰৰ পৰা। এই ফাষ্ট ট্ৰেকখন ডিলাৰৰ পৰাই দিছে। আৰু LXi VXi মাজত কোনো একো পাৰ্থক্য নাই। LXiখনত এইটো সৰু আহে লুকিং গ্লাছখন, আৰু VXiখনত ডাঙৰ হয়, আৰু LXiখনত টাচ স্ক্ৰীণখন লাগি আহে, স্পীকাৰকেইটা আপডেট হয়। মোৰ হিচাপত যদি LXiখন লগাই 10,000 টকামান যদি টাচ স্ক্ৰীণখন যদি আপোনালোকে লগাই লয়, মোটামুটি VXiখনৰ নিচিনা হৈ গ'ল। কিন্তু এতিয়া VXiখন মানে লোৱা এটা কাৰণ হ'ল LXiখনত 4 লাখ নহয় 5 লাখ 5.5 লাখ মানে গুচি যায় গোটাখিনি আপডেট হৈ আহি কেনে। কিন্তু LXiখনৰ দাম হ'ল 4,80,000 টকা। চ' LXiখন লগালাম আমি 20,000 টকা আমি ইনষ্টল কৰি দিম। ইনষ্টল কৰি দিয়াৰ লগে লগে আমাৰ গোটাখিনি বস্তুখিনি হৈ যাব।